Carryminati অৰ্থাৎ অজয় নাগৰ এছিয়াৰ নম্বৰ 1 ইউটিউবাৰ আৰু ৰোষ্টিঙৰ বাদশাহ। তেওঁৰ লাইফ আগৰে পৰা এনেকুৱা নাছিল। আজি আমি কেৰিমিনাটি অজয় নাগৰৰ কেনেকৈ ইমান পপুলাৰ ছাকচেছফুল হ'ব পাৰিলে তাৰ ওপৰত অলপ কথা পাতিম। বেচিকেলি এই ভিডিঅ'টোত আপুনি তেওঁৰ গোটেই জাৰ্ণিটোক জানিব পাৰিব। নমস্কাৰ, আপোনাৰ আপোন চেনেল হিতেলুকাৰ হৈ মই বিকি স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'লৈ। 12 জুন 1999ত জন্ম হোৱা ফৰিদাবাদৰ এই 24 বছৰীয়া ল'ৰাটো যি এখন দেশৰ পৰা এটা এপ বেন কৰি দিয়ে, যাৰ ওপৰত ভিডিঅ' বনাই তেওঁ চেলিব্ৰিটি হৈ যায়, যি মাত্ৰ ক্লাছ 12 পাছ কৰি স্কুল বাদ দি দিয়ে। তথাপিও তেওঁ আমি ভবা চববোৰ কাম কৰিব পাৰিলে। আমি যোনবোৰ সপোন বুলি ভাবোঁ, তেওঁ সপোন বুলি গিভ আপ কৰি দিওঁ, সেইবোৰ তেওঁ 16, 17, 18 বছৰতে কৰি পেলালে। যেনে হলিউডৰ ছুপাৰষ্টাৰৰ লগত হেণ্ডশ্বেক কৰা, ছুপাৰমেন এক্টৰ হেনৰি কেভিলৰ দৰে এক্টৰৰ লগত ইণ্টাৰভিউ লোৱা, যিবোৰ আমি সেইটো বয়সত কল্পনাও কৰিব নোৱাৰোঁ। কিন্তু তেওঁৰ লাইফটো সদায় ইমান ৰঙীন নাছিল। তেওঁ 10 বছৰ বয়সত তেওঁ প্ৰথমটো ইউটিউব চেনেল খুলিছিল, য'ত তেওঁ ফুটবলৰ ট্ৰিক আৰু টেকনিক আপলোড কৰিছিল। কিন্তু তাত ভিউজ ইমান অহা নাছিল, হাৰ্ডলি 100-150 ভিউজ আহিছিল। সেই চেনেলটোত ভিউজ নহা দেখি তেওঁ আকৌ এটা নতুন চেনেল খুলিলে, নামটো দিলে এডিক্টেড A1। তাত তেওঁ গেমিং ভিডিঅ' আপলোড কৰিব ধৰিলে, কিন্তু কামত নাহিলে। সেইকাৰণে তেওঁ সেই গেম প্লেবিলাকৰ ওপৰত তেওঁ মিমিক্ৰি কৰি, অলপমান ভইচ অভাৰ মিমিক্ৰি কৰি আপলোড কৰিব ধৰিলে। তেতিয়া তেওঁ 1K 2K ভিউজ আহিব ধৰিলে। তেওঁ সেই ভিউজ অহা দেখি তেওঁ পুৰণা ভিডিঅ'বিলাক ডিলিট কৰি সেই চেনেলটোৰ নাম কেৰি দেউল কৰি পেলালে, যিহেতু তেওঁ ছানী দেউলৰ অলপ মিমিক্ৰি কৰিছিল। এইখিনিতে কথাখিনি মন কৰিবলগীয়া যে মিমিক্ৰি চবেই কৰে। যদি তেওঁ মিমিক্ৰি ফিল্ডখনত নামিলেহেঁতেন, তেওঁ তেতিয়া হয়তো ছাকচেছফুল নহ'বও পাৰিলেহেঁতেন। বহুত ভাল ভাল মিমিক্ৰি কৰা মানুহ আছে, কিন্তু মিমিক্ৰিৰ লগত গেম প্লে জোৰা দিয়া মানুহ, মানে ভিডিঅ' গেমৰ লগত মিমিক্ৰি কৰা মানুহ নাই। চ' তেওঁ বহুত পপুলাৰ হ'বলৈ ধৰিলে। ঠিক তেনেদৰে তেওঁ এদিন ইউটিউবত চাই থাকোঁতে আমেৰিকান ইউটিউবাৰ ৰোষ্ট কৰা দেখা পালে। তেওঁ ভাবিলে, বাহ, সেইটো দেখোন ভাল বস্তু, মই কৰিব পাৰোঁ। তাৰপাছত তেওঁ ৰোষ্টিং ট্ৰাই কৰিলে সেই চেনেলটোতে। তাৰপাছত বহুত মানুহে ছাপোৰ্ট কৰিবলৈ ধৰিলে। ৰোষ্টিংটো ইণ্ডিয়ালৈ ভাৰতলৈ নতুন কনচেপ্ট আছিলে, সেইটো কাৰণে চবেই ছাপোৰ্ট কৰিব লাগিলে আৰু ৰোষ্টিং। কিন্তু তেওঁ এদিন বিবিকি ভাইন্স সেই সময়ত বহুত ফেমাছ হৈ আছিল, এতিয়াও ফেমাছ, তেতিয়া বেছি ফেমাছ হৈছিল। তেওঁক ৰোষ্ট কৰিলে আৰু তেতিয়া সেই ভুৱন ভামৰ ফেনবিলাকে তেওঁক খুব হেট কৰিব ধৰিলে আৰু ইণ্টাৰনেটত ট্ৰল কৰিব ধৰিলে, কাৰণ সেই গোটেই ৰোষ্টিঙৰ কনচেপ্টটো নতুন আছিলে। তেতিয়া ভুৱন ভামে নিজে আহি সেই ৰোষ্ট ভিডিঅ'টোৰ ওপৰত কমেণ্ট কৰি তেওঁ নিজেই এপ্ৰিচিয়েট যেতিয়া কৰিলে, তাৰ পাছত সেই হেট ট্ৰল সেইখিনি তেওঁলৈ লভ আৰু ছাপোৰ্টলৈ চেঞ্জ হৈ গুচি গ'ল। তাৰ পাছৰ পৰা তেওঁ পাছলৈ কাহানিও ঘূৰি চোৱা নাছিল। তাৰ পাছৰ পৰা তেওঁ পাছলৈ কাহানিও ঘূৰি নাচালে। আৰু এটা সময়ত চিটুৱেশ্যন এনেকুৱা আহিল যে তেওঁ যাকে ৰোষ্ট কৰে তেওঁ এজন চেলিব্ৰিটি হৈ যায়। কিন্তু সময়টো একে নাথাকে। এদিন এনেকুৱা হ'ল, তেওঁৰ চেনেলত একেলগে 3টা কপিৰাইট ষ্ট্ৰাইক আহি গ'ল। তেতিয়া তেওঁ দুখত কান্দি ফেচবুকত এটা ভিডিঅ' আপলোড কৰিলে। সেই দেখি তেওঁ ফেনসকলে কি কৰিলে, তেওঁ ফেনসকলে কপিৰাইট মৰা চেনেলটোত গৈ ইমান প্ৰটেষ্ট কৰিলে, ইমান স্পেম কৰিলে যে সেই চেনেলটোৱে কপিৰাইট উভতাই ল'বলৈ বাধ্য হৈ গ'ল। আৰু তেতিয়াৰ পৰা তেওঁ পাৰ্মিশ্যন লৈহে ৰোষ্ট কৰে। তেওঁ এই জাৰ্ণিটোৰ পৰা আমি বহুত কথা শিকিব পাৰোঁ। তাৰ ভিতৰত মেইন কথাকেইটা হ'ল, নম্বৰ 1, তেওঁ সময়ৰ লগত নিজকে সলাব পাৰে, যাক আমি ইংৰাজীত এডাপ্টেবিলিটি বুলি কওঁ। আৰু নম্বৰ 2, তেওঁ সদায় কণ্টেণ্টৰ কোৱালিটিটো ইম্প্ৰুভ কৰি থাকে। স্ক্ৰিপ্টেই হওক বা তেওঁ কথা কোৱা ভংগীমাই হওক, সলাই থাকে। মানে তেওঁ সদায় শিকি থাকে। আৰু ছাকচেছফুল হ'বলৈ হ'লে, আৰু তেওঁ এটা কথা প্ৰমাণ কৰি দিলে যে কোনোবা ছাকচেছফুল হ'বলৈ হ'লে কোনো ডিগ্ৰীৰ প্ৰয়োজন নাই, কিন্তু মাত্ৰ তেওঁ ভোকাতুৰ হ'লেই হ'ল। ছাকচেছৰ প্ৰতি ভোকাতুৰ হ'লেই হ'ল। চ' চেষ্টাৰ অসাধ্য একো নাই। কালিলৈ আপুনিও হ'ব পাৰে সিমান ছাকচেছফুল।
ধৈৰ্য ধৰি আগবাঢ়ক মোৰ বিশ্বাস আছে আপুনি পাৰিব গতিকে কেনেকুৱা লাগিল এই ভিডিঅ'টো ইমানলৈকে চোৱাৰ কাৰণে ধন্যবাদ আৰু যদি ভিডিঅ' ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব